নমস্কাৰ সুখৰ সংজ্ঞা বিচাৰি আহিছোঁ আপোনালোকৰ মাজলৈ সুখ বাৰু ক'ত পাওঁ আমি প্ৰকৃত সুখনো কি সেয়া আচলতে আমি অনুভৱ কৰিব পাৰিব লাগিব গোটেই জীৱনটো আমি সুখ বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰোঁ কেতিয়াবা পাইছোঁনে বাৰু প্ৰকৃত স্থায়ী সুখ যে আমাৰ গোটেই জীৱন ধৰি থাকি যাব আমি নিজকে বহুত দুখী অনুভৱ কৰোঁ দুখী বুলি ভাবি মন বেয়া কৰি থাকোঁ আচলতে এনে কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই আমাৰ বাৰু মৌলিক প্ৰয়োজন কি আপোনালোকেতো নিশ্চয় জানে ভোকৰ সময়ত ভাতমুঠি খাদ্য বা থাকিবৰ বাবে এডোখৰ চালি আৰু লজ্জা নিবাৰণৰ কাৰণে এটুকুৰা বস্ত্ৰ বা কাপোৰ এই তিনিটাৰ ভিতৰত আমাৰ ওচৰত কি নাই বাৰু আমিতো সকলোবোৰে পাইছোঁ প্ৰয়োজনতকৈ অলপ বেছিকৈয়ে পাইছোঁ আৰু এটা কথা আৰু এটা ডাঙৰ সম্পদ আছে আমাৰ ওচৰত যিটোক লৈ আমি সুখী হ'বলৈ পাৰিব লাগে ইয়াৰ অবিহনে একোৱে সম্ভৱ নহয় আমাৰ ওচৰত আছে এটা সুস্থ নিৰোগী শৰীৰ যাৰ কাৰণে আমি ভগৱানক অন্তৰৰ পৰা ধন্যবাদ যাচিব লাগে প্ৰয়োজনতকৈ অলপ বেছিকৈ পোৱাৰ কাৰণে হয়তো আমি কি নাই আমাৰ ওচৰত সেই তাৰ পিছত দৌৰি ফুৰোঁ কিমানৰ বাবে খাদ্য বস্ত্ৰ বাসস্থান এইকেইটাও এটা সপোন কিমান গৃহহীন মানুহ আছে কিমান আশ্ৰয়হীনা লোক আছে আপোনালোকেতো দেখিছে সেয়ে মই কৈছোঁ আপোনালোকক থকাখিনিকে লৈ সন্তুষ্ট হ'বলৈ শিকক আমাৰ চেণ্টাৰ পইণ্ট স্বাস্থ্য হ'ব লাগে শৰীৰটোক আমি গুৰুত্ব দিবলৈ শিকিব লাগে দিনটোৰ অকণমান সময় হ'লেও ব্যায়াম মেডিটেশ্যন কৰিব লাগে ইয়াৰ দ্বাৰা আমি সবল হৈ থাকিম আৰু মেডিটেশ্যনৰ দ্বাৰা আমাৰ মগজটো ৰিলেক্স হৈ থাকিব আৰু তেতিয়াই আমি শান্তি অনুভৱ কৰিব পাৰিম আৰু সেই শান্তি পোৱা মানেই আমি ছেটিছফেকশ্যন নাপাম জানো আমি বৰ্তমান সময়ত কেৰিয়াৰৰ পিছত দৌৰোঁতে পাহৰি যাওঁ নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ হয় 5-10 বছৰৰ পাছত আপুনি উভতি চাই দেখিব আপুনি এটা উচ্চ পদবীত থাকিব কিন্তু তেতিয়া জানো আপোনাৰ স্বাস্থ্যৰ অৱসৰ ল'বলৈ সময় নহ'ব গতিকে স্বাস্থ্যটোৰ যতন লওক দেহা থাকিলেহে বেহা অসমীয়া দেখাৰ কথা আছে নহয় সকলোৱে জানে আৰু স্বাস্থ্য ভালে থাকিলেহে মনো ভালে থাকিব ভগৱানে দিয়া এই সুস্থ শৰীৰটোক লৈ ধন্যবাদ দিবলৈ শিকক প্ৰাৰ্থনা কৰিবলৈ শিকক মই আপোনালোকক নিবিচাৰিবলৈ কোৱা নাই কষ্ট নকৰিবলৈ কোৱা নাই কিন্তু সন্তুষ্ট মনেৰে সন্তুষ্ট হ'বলৈ শিকক এয়াই আছিলে মোৰ আজি আপোনালোকৰ মাজত অৱগত কৰিবলগীয়া কথাখিনি আশা কৰোঁ ভালেই পাব ভাল নাপালেও ভুল হ'লেও কিবা ক্ষমা কৰিব আৰু শুধৰাই দিব নমস্কাৰ